নমস্কাৰ, মই সুস্মিতাই আন এটি নতুন ৰেচিপি ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই নগা ষ্টাইলত ফিছ কাৰী মাছৰ আঞ্জাখন বনাবলৈ চেষ্টা কৰিছিলোঁ আৰু ভাবিছোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। ইয়াৰ বাবে প্ৰথমতে প্ৰয়োজন হ'ব মাছ আৰু লৈ লৈছোঁ বিলাহী, নিমখ, জলকীয়া গুড়ি লৈ লৈছোঁ আৰু কেইফুটামান নহৰু আৰু লৈ লৈছোঁ অকণমান আদা আৰু লৈ লৈছোঁ মান ধনিয়া আৰু জলকীয়া আৰু লগত আছে এটা ভোট জলকীয়া, কিন্তু মই এই জ্বলাটো আঞ্জাত নিদিওঁ কাৰণ আমি বেছি জ্বলা খাব নোৱাৰোঁ। আপোনালোকে যদি বহুত বেছি জ্বলা খাব পাৰে তেতিয়া ভোট জলকীয়া ব্যৱহাৰ কৰিব, কাৰণ এই আঞ্জাখনত জ্বলাৰ পৰিমাণটো অলপ বেছি থাকে। আনফালে মই নহৰু আৰু আদাৰ বাকলিখিনিও ভালদৰে এৰুৱাই লৈছোঁ। আৰু আনফালে মোৰ আদা নহৰুৰ বাকলি গুচোৱা হৈ গ'ল। 6-7 ফুটামান মই নহৰু লৈ লৈছোঁ ইয়াত। আৰু এতিয়া মই কাটি ল'ম বিলাহী দুটা বিলাহী লৈছোঁ যদিও মই দুটাই দি দিয়া নাই, এটা আৰু এফাল দি দিছোঁ। আচলতে মই ভিডিঅ'টো ইউটিউবৰ পৰাই শিকা আৰু খাবলৈ বৰ ভাল হয়। মই কেইবাবাৰো ঘৰত বনাইছোঁ আৰু সেইবাবে ভাবিলোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। আনফালে মই জলকীয়া কেইটাও কাটি লৈছোঁ। মই 6-7টামান জলকীয়া এনেকৈ দুফালকৈ কাটি লৈছোঁ। আপোনালোকে যদি বহুত বেছি একেবাৰে কম জলকীয়া খায় তেতিয়াহ'লে বহুত বেছি জলকীয়া নিদিব আৰু এটা দুটামানে দিব। আৰু মই যদিও বহুত বেছি লৈছোঁ, সেই জলকীয়াকেইটাৰ জ্বলা নাই, একেবাৰে কুমলীয়া। আৰু লৈ লৈছোঁ 4টা খুদ জলকীয়া আৰু এই জলকীয়াকেইটাও মই আদা নহৰুখিনিৰ লগতে খুন্দি দিম। আচলতে আদা নহৰু আৰু জলকীয়াৰ এই পেষ্টটো মই আজি খুন্দনাতে খুন্দি ল'ম। মিক্সিত ল'লে এই বৰ বেছি টেষ্ট নাহিব। বহুত বেছি মিহিকৈ খুন্দি পেলাব নালাগে। এয়া মোৰ ৰেডি হৈ গ'ল আদা নহৰুৰ পেষ্ট। এতিয়া নেক্সট প্ৰচেছলৈ আগবাঢ়ো ব'লক। প্ৰথমতে মই এখন শুকান কেৰাহী লৈ লৈছোঁ আৰু তাত মই ৰেডি কৰি থোৱা মাছ 4 পিচ দি দিছোঁ। মন কৰিব, মই কিন্তু জুইত কেৰাহীখন পাতি লোৱা নাই। আৰু এতিয়া মই এচামুচমান, একেবাৰে সৰু চামুচৰ জোখাৰে এচামুচমান মিঠাতেল দি দিছোঁ। কাটি থোৱা জলকীয়াকেইটাও একেলগে দি দিছোঁ আৰু বিলাহীখিনিও একেলগে দি দিছোঁ। আৰু সোৱাদ অনুসৰি নিমখ আধা চামুচ দি দিছোঁ মই। এতিয়া এখন হেতাৰ সহায়েৰে মই আটাইখিনি বস্তু ভালদৰে মিহলাই ল'ম। এইখিনিতে মই কৈ থওঁ, যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। গেছটো জ্বলাই লৈ এতিয়া মই ৰেডি কৰি থোৱা এই কেৰাহীটো গেছৰ ওপৰত তুলি দিছোঁ আৰু দি দিছোঁ এবাটিমান পানী। আৰু মই হেতাৰে অকণমান আঞ্জাখন ভালদৰে লৰাই দিছোঁ আৰু এনেদৰে 5 মিনিটমান ৰখাৰ পিছত একেবাৰে মিডিয়াম ফ্লেমত মই ঢাকনিৰে ঢাকি দিম 10 মিনিটমানৰ বাবে। এয়া প্ৰায় 10 মিনিটমান পাছত আঞ্জাখন দেখিবলৈ এনেকুৱা হৈছে, প্ৰায় সিজি গৈছে। মাছ আৰু গোটেইখিনি সামগ্ৰী ভালদৰে সিজি গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অকণমান হাই কৰি ভালদৰে উতলিবলৈ দিছোঁ আৰু লগে লগে দিছোঁ জলকীয়াৰ গুড়ি আধা চামুচমান আৰু খুন্দি থোৱা আদা নহৰুৰ পেষ্টখিনিও মই একেলগে ইয়াত এড কৰি দিছোঁ আৰু হেতাৰে ভালদৰে অকণমান লৰাই দিছোঁ আটাইখিনিয়ে। এনেদৰে প্ৰায় 2-3 মিনিটমান থকাৰ পিছত মই পুনৰ ইয়াত পানী যোগ কৰি দিছোঁ। বহুত বেছি পানী দি দিয়া নাই আৰু ভালদৰে হেতাৰে লৰাই দিছোঁ আৰু 10 মিনিটমানৰ বাবে পুনৰ ঢাকনি লগাই দিছোঁ মই। আৰু 10-15 মিনিটমান পিছত মই ঢাকনি গুচাই দেখিছোঁ এয়া আমাৰ নাগা ষ্টাইলৰ ফিছ কাৰী ৰেডি হৈ গ'ল।
এনেদৰে ৰান্ধোতে ক'ৰবাত যদি ভুল হৈছে প্লিজ ক্ষমা কৰি দিব আৰু ভুলখিনি আঙুলিয়াই দিব বুলি আশা ৰাখিলোঁ। 5-6 মিনিটমানৰ বাবে পুনৰ হাই ফ্লেমত উতলিবলৈ দিছোঁ মই। এয়া মোৰ নগা ষ্টাইলত ফিছ কাৰী ৰেডি হৈ গ'ল আৰু একেবাৰে শেষত মই মান ধনিয়াৰ পাত কেইটামান ছিঙি দিছোঁ আৰু একেবাৰে শেষত দিলে আচলতে ধনিয়াৰ সুগন্ধ এটা ধুনীয়া সুগন্ধ আহে আৰু এয়া প্ৰায় মোৰ আঞ্জাখন ৰেডি হৈ গ'ল। এয়া নগা ষ্টাইলত মোৰ মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। আপুনিও ঘৰত এবাৰ ট্ৰাই কৰি চাব, এটা নতুন সোৱাদ পাব। আৰু এতিয়া মই আঞ্জাখন এটা বাটিত ছাৰ্ভ কৰিম। চাওকচোন মাছখিনি কিমান ধুনীয়াকৈ সিজি গৈছে আৰু মই এনেকৈ মাছখিনি এই মাটিৰ পাত্ৰটোতে উলিয়াই লৈছোঁ সজাবলৈ আচলতে। আৰু কমেণ্ট কৰি জনাব লগতে কেনে পালে আৰু আপুনিও ঘৰত এবাৰ ট্ৰাই কৰি চাব। আৰু যদি অলপ হ'লেও ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আত্মীয় কুটুমৰ মাজত আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ যেন একেবাৰে নাপাহৰে। তেন্তে আৰু লগ পাম আন এটি নতুন ভিডিঅ'ৰ মাজেৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ। তেন্তে আজিলৈ ইয়াতে সামৰিছোঁ। বাই বাই।